वेलकम बैक टू आवर चैनल जानती चिंती चेंज ब्लॉगर अन्यथा ब्लॉगर आपलोকক स्वागतम सो এতিয়া আমি জুৰুনৰ বাবে ৰেডি হৈ লৈছো এয়াইতে পিন্ধি লৈছো জুৰুন মানে আজি জুৰুনো আৰু মানে আজি বিয়াও সেইবাবে জল্দা জল্দি আৰু এয়া পিন্ধি লৈছো এয়া বেবিবাই পিন্ধি লৈছো এয়া দেখাই এই বেবি কি কয় গান হুলা তুমি এই চাকি দুটা তেল ভৰাই কইনাৰ মা এই মাহঁতে কি পিন্ধিছে নতুন নতুন ধুনীয়া ধুনীয়া মানে ড্ৰেছ কিনিছে কি পিন্ধিছে দেখাওঁগৈ ব'লক আমি পিছত আকৌ চাদৰ মেখেলা পিন্ধি জোৰোণ আহিবৰ বাবে কইনা এতিয়া মেকআপ কৰি আছে ৰেডি হৈ গ'ল ওলাই লোৱা এয়া ধুনীয়াকৈ একদম নতুন নতুন চাদৰ মেখেলা পিন্ধি কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব নাপাহৰিব যিমান কেইযোৰ কাপোৰ দেখে গোটেই কেইযোৰ আমি পচন্দ কৰা কিন্তু ভাল লাগিছে যোৱা এতিয়া যোৱা হৈ গ'ল যোৱা মাৰ্গিনীয়েকৰ বিয়া বাবে একদম ধুনীয়াকৈ খাজি কাছে চাউণ্ডিৰা জুলিলে কিউট লাগিছে সো গাইস ৰেডি হৈ গৈছে আপোনালোকে ৰেডি হৈ গৈছে আৰু ধুনীয়াকৈ ৰাখা চাওঁ যাতে ৰাখা লে নতুন চাৰ্ট নতুন পেণ্ট নতুন চুৱেটাৰ মুক্তাপা আমি এতিয়া মুক্তাপাতে খুৰাকৰ ঘৰত আছোঁ মানে তাতে মেকআপটো কৰা হৈছিলে আৰু এইফালে কইনা মেকআপ আৰ্টিষ্ট এইফালে এইখন মোৰ আৰু এয়া জানটি ধুনীয়াকৈ লাগিছে পাহিয়ে আঁকি দিছে দেখিছিলেতো নেক্সট ব্লগত আৰু এতিয়া আমি এনেকৈ বহি আছোঁ আমি এইফালে যাওঁ ন দৰা পাৰ্টি সেইফালে যাওঁ আমি কইনা পাৰ্টি সেইফালে যাওঁ কোনে পিছে কইনা আজি তোমাৰ কেনেকুৱা লাগিছে অনুভৱটো জনোৱা অনুভৱটো আৰু ভালেই লাগিছে দুখ লাগিছে ওলালে এতিয়া জোৰোণ আহিব জোৰোণ পিন্ধাব এতিয়া সিন্দুৰ দিয়াৰ পিছত আৰু বোৱাৰী আহি জানটি
আপোনাক দেখাই নাছিলো ডাঙৰ নাতিনীয়েকৰ জোৰোণ দেখি কেনেকুৱা লাগিছে কইনাৰ ভায়েকে ষ্টাইল কৰিছে জোৰোণৰ ৰাইজ বহিছে এয়া এনেকে ৰাইজ বহিছে এইফালে এয়া মা আৰু এইফালে পাপা মা এইফালে চাই দিয়া ব'লা তাৰপিছত এইফালে আকৌ জোৰোণ এইফালে জোৰোণ পিন্ধাই আছে Video 4.5. Oh, junkie. আমি চাওক আপোনালোকে পিছৰ পৰা মানে কৰি আছোঁ ইয়াত কেমেৰামেন যেনে লৈছে এইফালে এয়া দুটা কেমেৰামেন এইফালে এটা কেমেৰামেন দৰা ফেলৰো আছে আৰু কইনা ফেলৰো আছে আৰু কইনাই সেৱা লৈ আছে আৰু এয়া মান ধৰি আছে এতিয়া আৰু চববোৰ দেখাব নোৱাৰিলে অলপ অলপ দেখাইছোঁ আৰু এয়া মান ধৰিছে এয়া জেঠু আৰু এইপিনে ৰখি আছে যে তেওঁ হৈছে হেৰি দৰাৰ মানে ককায়েক আৰু মানে ভিনদেউৰ ককায়েক এনেকৈ এজন এজনক মান ধৰি আছে আৰু
দিয়া খাইছা খাইছা এয়া এতিয়া আমি চবৰ পানীটো দিব গৈ আছোঁ আৰু আহি আছে নেকি লৈ দৌৰি থাকিব লগাত পৰিছে মানুহ বিচাৰি বিচাৰি এয়া বটলত যে পানী দেখিছে এয়া মানে তেলৰ সলনি পানী আছে নহয় মানে পানীতে তেল মিক্স কৰি থোৱা আছে অলপ কাৰণ নহ'লে যিহেতু চবেই তেল দিলে মানে চুলিখিনি তেল তেল হৈ যাব যে সেইকাৰণে মানে পানীতে তেল মিলোৱা আছে আৰু
6 महीना बाद জুৰুনৰ ব্লগটো চাই কেনেকুৱা লাগিল জনাব আৰু বিয়াৰ ব্লগটো জলদি দিবলৈ ট্ৰাই কৰিম পাৰ্ট কৰি দিম সেইকাৰণে দুইটা ভাগ কৰি দিছোঁ আৰু আপোনালোকে দেখা পালেই মেহেন্দিৰ ব্লগটো তেনেকৈ এতিয়া জুৰুনতো চাওক আৰু তাৰপিছত বিয়াৰটো দি আছোঁ বাই বাই।